নমস্কাৰ মই জোন আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এক বিৰিয়ানী ৰেচিপি আৰু এই বিৰিয়ানীখন সহজতে আৰু কম সময়ৰ ভিতৰতে বনাব পাৰি যদি এইখিনি বস্তু আপোনালোকৰ ওচৰত তৈয়াৰ থাকে স্বাগতম জনাইছো মোৰ আন এটা ৰেচিপি ভ্লগলৈ আৰু যিসকলে বিৰিয়ানী বনাব নাজানে শিকি আছে তেওঁলোকে এনেকৈ বনাই খাওক এক বিৰিয়ানী বহুত সহজতে 15 মিনিটৰ ভিতৰতে এখন তৈয়াৰ হয় প্ৰথমতে মই গেছৰ ফ্লেমত এখন কুকাৰ দিম কুকাৰখন গৰম হ'লে মই দিম ইয়াতে 4 টেবুল স্পুন তেল মই ইয়াতে ৰাইচ ব্ৰেন তেল ব্যৱহাৰ কৰিছো আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ পিছত দিম মই ইয়াতে কাটি লোৱা দুটা মিডিয়াম সাইজৰ পিয়াজ আৰু পিয়াজখিনি দি মই ৰংচুৱা হোৱালৈকে এইখিনি ভাজি লম আৰু পিয়াজখিনি ৰংচুৱা হ'ব ধৰিছে আৰু বেছিকৈ এইখিনি মানে ভাজিব নালাগে এনেকৈ এইখিনি নমাব লাগিব আৰু যেতিয়া ঠাণ্ডা হয় পিয়াজখিনি তেতিয়া আৰু ইয়াৰ কালাৰটো ডাৰ্ক হ'ব এতিয়া মই পিয়াজখিনি উলিয়াই লম এখন প্লেটত আৰু এতিয়া আমি কণীখিনি ফ্ৰাই কৰি লম এতিয়া এটা বইল কৰা কণী লৈছো আৰু কণীখিনি মই আগতে বইল কৰি লৈছিলো আৰু কণীখিনি মই এনেকৈ চাকুৰে কাটি লম আৰু আপোনালোকে এনেকৈ কাটি দিব কাটি দিলে মানে যিখিনি মছলা আছে সেইখিনি ভিতৰলৈকে সোমাই যাব এনেকৈ কাটি দিলে কণীখিনি ভিতৰলৈকে মানে ভালদৰে গ্ৰেভিখিনি সোমাই যাব সেইকাৰণে এনেকৈ কাটি দিব লাগে আৰু গোটেইখিনি কণী মই একে ধৰণে কাটি কুকাৰত ভাজি লম আৰু ইয়াতে দে মই আধা চামুচ হালধি গুড়ি আধা চামুচ ৰেড চিলি পাউডাৰ দি এইখিনি মই ভালদৰে ভাজি লম কণীখিনি যেতিয়া কণীখিনি ৰংচুৱা হয় তেতিয়া মই এইখিনি নমাই লম এতিয়া আমাৰ কণীখিনি ভজা হৈছে এইখিনি মই নমাই লম এখন প্লেটত আৰু ইয়াতে দে মই শুকান মছলাখিনি আৰু যদি ইয়াতে তেল কম হোৱা যেন লাগে আৰু 1 টেবুল স্পুন তেল এড কৰি দিব ইয়াত দিছো দুখিলা তেজপাত 4টা সৰু ইলাইচি গোটা জিৰা 1 টেবুল স্পুন আৰু দিছো মই ইয়াতে এটা ডাঙৰ ইলাইচি 4টা গুৰমৰিচ এটা দালচিনিৰ টুকুৰা আৰু দিম 5টা লং এইখিনি মই ভাজি লম এতিয়া ইয়াত দিম 4টা কেঁচা জলকীয়াখিনি মই ভাজি ল'ম অলপমান ভাজি লৈ মই দিম ইয়াতে দুটা পিয়াজ কাটি লৈছিলোঁ সেইখিনি পিয়াজ ইয়াতে ঢালি দিম আৰু এইখিনি পিয়াজ মই অকণমান ভাজি ল'ম অকণমান ভাজি লোৱাৰ পিছতে মই ইয়াতে দিম সৰুকৈ মিহিকৈ কুটি লোৱা টমেটোখিনি আৰু এইখিনি দি মই ভাজি ল'ম ভালদৰে যেতিয়ালৈকে টমেটোখিনি গলি নাযায় পিয়াজখিনি আৰু টমেটোখিনি গলি গ'লে মই দিম ইয়াতে মছলাখিনি 1 টেবুল স্পুন জিৰা গুড়ি 1 টেবুল স্পুন হালধি গুড়ি 1 টেবুল স্পুন কাশ্মীৰী জলকীয়া গুড়ি এইখিনি ভালদৰে ভাজি ল'ম তাৰপিছত দিম 2 টেবুল স্পুন বিৰিয়ানী মছলা আৰু দিম ইয়াতে 1 চামুচ গৰম মছলাখিনি লাষ্টতো দিব পাৰে এইখিনি ভজা হোৱাৰ পিছতো দিব পাৰে আৰু মই এইখিনি মানে ভাজতে দিওঁ সেইকাৰণে মই তাতে ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি দি ভালদৰে ভাজি ল'ব লাগিব আৰু এইখিনি দি মই ভালদৰে ভাজি এতিয়া ইয়াত দিম মই নিমখ 1 চামুচ আৰু আধা তাৰপিছত দিম মই ইয়াতে 4 চামুচ দৈ দিয়াৰ আগতে গেছৰ ফ্লেমখন ল' কৰি দৈ দিব দৈ দিয়াৰ পিছত ঘনকৈ লৰাই থাকিব নহ'লে দৈখিনি ফাটি যাব আৰু ইয়াত এতিয়া দিম মই চাউলখিনি আৰু মই লৈছোঁ ইয়াতে এইটো গ্লাছৰে 1.5 গিলাচ চাউল লৈছোঁ চাউলখিনি মই 15 মিনিট আগতে ধুই থৈছোঁ চাউলখিনি ধুই 15 মিনিটৰ বেছি ৰাখিব নালাগে 15 মিনিটৰ বেছি ৰাখিলে তেতিয়া চাউলখিনি ভাঙি যায় আৰু এনেকৈ মই চাউলখিনি ধুই থৈছিলোঁ আৰু এতিয়া অলপমান মছলাখিনি ভাজি ল'ম ইয়াত পানী ঢালি দিম যিমানখিনি মই চাউল লৈছোঁ মানে যিমানখিনি পৰিমাণৰ চাউল ব্যৱহাৰ কৰিছোঁ সিমানখিনি পৰিমাণৰ পানী দিম ইয়াতে মই দিম ইয়াতে 1.5 গিলাচ পানী আৰু ইয়াতে দিম এতিয়া চাউলখিনি আৰু ইয়াৰ দিম কণীকেইটা দি মই দিম ইয়াতে পুদিনা পাতখিনি দিয়াৰ পিছত মই দিম ইয়াতে ধনিয়া পাতখিনি দিয়াৰ পিছতে মানে ভাজি লোৱা পিঁয়াজখিনি ইয়াৰ ওপৰত দিম এতিয়া ইয়াতে দিম মই 1 টেবুল স্পুন কেশৰ গাখীৰ আৰু এইখিনি দিয়াৰ পিছতে মই কুকাৰৰ ঢাকনখন মাৰি দিম আৰু কুকাৰৰ ঢাকনখন মাৰি মই এইখিনি 2টা চিটি অহালৈকে সিজাই ল'ম আৰু মই 2টা চিটি মাৰিলে মই গেছৰ ফ্লেমখন অফ কৰি দিম 2টা বা 3টা চিটি মাৰিলে গেছৰ ফ্লেমখন অফ কৰি দিব 2টা চিটি মাৰিলে গেছৰ ফ্লেমখন অফ কৰি দিব যেতিয়া প্ৰেছাৰ কুকাৰৰ ভাপটো যায় তেতিয়া ঢাকনখন খুলিব আৰু মোৰ এইখন ঠাণ্ডা হৈছে এতিয়া খুলিছোঁ চাইছেনে এনেকুৱা হৈছে খাবলৈ বহুত ভাল হৈছে এইখন
আৰু আপোনালোকে এনেকৈ সহজতে ঘৰত বনাই খাওক এগ বিৰিয়ানী বহুত টেষ্টি হয় খাবলৈ আৰু এইখন চাইছেনে এটা দানা হৈছে বহুত ধুনীয়া হৈছে এইখন আৰু এনেকৈ ঘৰতে বনাই খাওক এগ বিৰিয়ানী ধন্যবাদ বন্ধু বান্ধৱীসকল মই ভিডিঅ'টো চোৱাৰ বাবে